পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ, কিন্তু এটা কথা মনত ৰাখিবা, তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী। স্বাৰ্থ নাথাকিলে ভালপোৱাই টিকি নাথাকে। ভাল লগা দূৰৰ কথা, কাৰণ মানুহৰ ভাল লগা বেয়া লগা সময়ে সময়ে সলনি হৈ থাকে। বিশ্বাস কৰিলে সেইজনক কৰক, যাৰ ভিতৰত নীতি আছে, যাৰ মুখৰ কথা আৰু হাতৰ কাম এক। বৰ্তমান সময়ত বিনা প্ৰয়োজনত কোনেও কাকো 1 মিনিট সময় দিব নিবিচাৰে, যিমানে ভাল সম্পৰ্ক বা ভাল বন্ধুত্ব নহওক কিয়। গোটেই জীৱন কিছুমান মানুহৰ লগত থাকিও তেওঁক চিনি পোৱা নাযায়, আৰু কিছুমান মানুহক 2-4 দিন ভালকৈ অধ্যয়ন কৰিলে তেওঁক ভালকৈ চিনি পোৱা যায়। কাৰোবাৰ ওচৰত এবাৰ বিশ্বাসী হ'ব পাৰিলে অতি সহজেই তেওঁৰ হৃদয়ত স্থান পোৱা যায়। এবাৰ হৃদয়ত স্থান পোৱাৰ পিছত তেওঁৰ পৰা সকলো আদায় কৰি লোৱা যায়। এই বাস্তৱ পৃথিৱীত বিচাৰিলে বহুত ভাল মানুহ বিচাৰি পোৱা যায়, কিন্তু ভাল মনৰ মানুহ খুব কম সংখ্যকহে বিচাৰি পোৱা নাযায়। পৰিস্থিতি যিমানেই ভয়ংকৰ নহওক কিয়, প্ৰকৃত সঁচা ভালপোৱাক কোনেও বেলেগ কৰিব নোৱাৰে। বাস্তৱ জীৱনত তুমি যাক যিমান বেছি ভাল পাবা, যিমান বেছি সন্মান কৰিবা, যিমান বেছি গুৰুত্ব ও সময় দিবা, সেইসকল মানুহ এটা সময়ত তোমাৰ দুখ কষ্টৰ কাৰণ হৈ পৰিব। যিমানে ভাল বন্ধুত্ব বা ভাল সম্পৰ্ক নহওক কিয়, বৰ্তমান সময়ত কোনেও নিস্বাৰ্থভাৱে কাৰোৰ পিছত 1 মিনিট সময়ো নষ্ট নকৰে। জীৱনটো সদায় নিজৰ হয়, সেয়ে সদায় নিজৰ পছন্দ মতে আগবাঢ়ি যোৱা, কাৰণ মানুহৰ পছন্দ সময়ে সময়ে সলনি হৈ যায়। কাজিয়াৰ পিছত সেইজনে আগত কথা কয়, যাৰ ওচৰত সম্পৰ্কটোৰ গুৰুত্ব বহুত বেছি। কম যোগ্যতা থকা মানুহবোৰে মানুহক বেছি সমালোচনা কৰে, বেছি হিংসা কৰে। বিশ্বাস অৰ্জন কৰাটো যিমান কঠিন, তাতকৈ বিশ্বাস ধৰি ৰখাটো বেছি কঠিন। যিকোনো সম্পৰ্ক ঠিকভাৱে ধৰি ৰাখিবলৈ হ'লে সম্পৰ্কত সময় দিব লাগে। সময় দিব নোৱাৰিলে পৃথিৱীৰ কোনো সম্পৰ্ক টিক হৈ নাথাকে। নিজৰ অনুভূতিবোৰ বাৰে বাৰে আনক বুজাবলৈ চেষ্টা নকৰিবা, কিয়নো মুখৰ ভাষাৰে বুকুৰ বেদনা কেতিয়াও বুজাব নোৱাৰি। লাইক, সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।